তেখেতে বহুত কিতাপ লিখিছে, এতিয়ালৈকে 9খন কিতাপ লিখিছে, মই গম পাইছো। আগতে কাৰ্বি আংলঙৰ ৰাজনীতি ইতিহাস এই কিতাপটোত বহুত বিখ্যাত আছিলে। মোৰ বিদেশ ভ্ৰমণৰ স্মৃতি অৰ্থাৎ মাই ট্ৰেভেল মেমৰিজ এই কিতাপখন এটা দ্বিভাষিক গ্ৰন্থ। পাঠকসকলৰ সুবিধাৰ্থে মই ইংলিছত আৰু অসমীয়াত লিখিছোঁ গ্ৰন্থখন, আৰু গ্ৰন্থখনৰ মূল্য হ'ল 500 টকা। দক্ষিণ পূব এছিয়া অৰ্থাৎ চাউথ ইষ্ট এছিয়া কাণ্ট্ৰিত মই প্ৰায় 10টা কাণ্ট্ৰি মই ঘূৰিলোঁ। এই 10টা কাণ্ট্ৰিৰ তেওঁলোকৰ যিবিলাক ভাষা সংস্কৃতি, তেওঁলোকৰ যিটো মুদ্ৰা কাৰেঞ্চি, আৰু তেওঁলোকৰ গাড়ীৰ যিটো ড্ৰাইভিং চাইট, আৰু ভাৰতবৰ্ষৰ লগত তেওঁলোকৰ দেশৰ সময়ৰ পাৰ্থক্যটো কিমান, এই গোটেইবিলাক বহুত অভিজ্ঞতা মই লাভ কৰিছোঁ, আৰু সেই গোটেই অভিজ্ঞতাৰ কথা মই এই গ্ৰন্থখনত উল্লেখ কৰিছোঁ। এতিয়া আজি যিটো উদ্বোধন কৰিছোঁ মাই ট্ৰেভেলছ মেমৰিজ, এতিয়া আমাৰ মোৰ বিদেশ ভ্ৰমণৰ স্মৃতি এই গ্ৰন্থখন তেখেতে লিখিছে। গতিকে আজি সেই গ্ৰন্থখন মই উদ্বোধন কৰিলোঁ। আমাৰ যিটো প্ৰেছ ক্লাবৰো সভাপতিও আছে, আৰু প্ৰাক্তন কাৰ্বি সন্থা সাধাৰণ সম্পাদকো আছে। তেখেতে বহুত কিতাপ লিখিছে, এতিয়ালৈকে 9খন কিতাপ লিখিছে, মই গম পাইছো। আগতে কাৰ্বি আংলঙৰ ৰাজনীতি ইতিহাস এই কিতাপটোত বহুত বিখ্যাত আছিলে। কাৰ্বি আংলঙৰ বাহিৰেও অসমত কোনে কোনে সেই কিতাপটো আছে, আৰু প্ৰায় মানুহে সেই কিতাপটো পঢ়িছে, যে কাৰ্বি আংলঙৰ ৰাজনীতি ইতিহাস এইটো বিখ্যাত আছে। ইংলিছৰ পৰা তেওঁলোকে কাৰ্বি আংলঙৰ পলিটিকেল হিষ্ট্ৰী এইটো কিতাপটো বহুত বিখ্যাত আছে। এতিয়া আজি যিটো উদ্বোধন কৰিছোঁ মাই ট্ৰেভেলছ মেমৰিজ, যে আমাৰ মোৰ বিদেশ ভ্ৰমণৰ স্মৃতি এই গ্ৰন্থখন তেখেতে লিখিছে। গতিকে আজি সেই গ্ৰন্থখন মই উদ্বোধন কৰিলোঁ। মই তেখেতক ধন্যবাদ দিছোঁ যে এনেধৰণৰ বিদেশত যিবিলাক গৈছে, বিদেশত যিবিলাকৰ ভ্ৰমণ কৰিছে, আজিলৈকে কাৰ্বি আংলঙত অসমৰ বেলেগ বেলেগত লিখিছে, ভাৰতৰ বহুতে মানুহে লিখিছে যে বিদেশত ভ্ৰমণৰ ওপৰত তেওঁলোকে যিটো এক্সপিৰিয়েঞ্চ অভিজ্ঞতা সেই ওপৰত কিতাপ বহুতো লিখিছে। কিন্তু কাৰ্বি আংলঙত আজি তাৰিখলৈকে মই দেখা নাই, শুনা নাই যে বিদেশত গৈ কি তেখেতে পাইছে বা কি তেখেতে কৰি গৈ আহিছে, এই গোটেইখিনি তেখেত এটা কিতাপৰ যোগেদি ৰাইজক পৰিচয় দিব বিচাৰিছে বা ৰাইজক তেখেতে অৱগত কৰিব বিচাৰিছে। গতিকে তেখেতক মই ধন্যবাদ দিছোঁ। বছৰৰ আমি উদ্বোধন কৰিব সুখী হৈছোঁ। নতুন প্ৰজন্মবিলাকক মই অনুৰোধ কৰিব বিচাৰিছোঁ যে এনেধৰণৰ কিতাপ যাতে লিখে, যাতে নিজক নিজে যিবিলাকৰ এক্সপিৰিয়েঞ্চ অভিজ্ঞতা মেমৰি হিচাপে থাকি যাব, স্মৃতি হিচাপে থাকিব। এনেকৈ